Hi everyone, মই আপোনালোক সকলোকে ওয়েলকাম জনাইছো মোৰ নতুন চেনেল চন্দনস ব্লগলৈ। তো মোৰ নাম হৈছে চন্দনজ্যোতি হাজৰিকা আৰু মোৰ ঘৰ হৈছে অসমৰ গহপুৰত। তো আজি এই ভিডিঅ'টোত মই কোনো ধৰণৰ ব্লগিং নকৰো আৰু যেহেতু মোৰ চেনেলটোৰ নাম হৈছে চন্দনস ব্লগ, আপোনালোকে ভাবিব পাৰে কিবা ব্লগিং হ'ব, নহয়। আজি জাস্ট ভিডিঅ'টো হৈছে মোৰ ইন্ট্ৰডাকশ্যন। যেহেতু মই চেনেলটো 2021 চনত জানুৱাৰী মাহত খোলা আৰু মই বহুত সাহস কৰি প্ৰথমটো ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ এটা ইন্ট্ৰডাকশ্যন হিচাপে জাস্ট। চ' মই আপোনাক কোৱা মতে মোৰ ঘৰ অসমৰ গহপুৰত, মোৰ নাম চন্দনজ্যোতি হাজৰিকা আৰু মোৰ ফেমিলিত মা দেউতা আৰু ময়ে আছোঁ। চ' মই অসমৰ বাহিৰত থাকোঁ কৰ্মসূত্ৰে বেছিভাগ সময়, আৰু 2 বছৰ 3 বছৰ ধৰি মই বৰ্তমান কাশ্মীৰত কৰ্মৰত অৱস্থাত আছোঁ। আৰু যেহেতু মই মোৰ চেনেলটোৰ নাম ৰাখিছোঁ চন্দনস ব্লগ, ইয়াত মই নিশ্চয় ব্লগিং কৰিম, চেনেলটোত ব্লগিঙৰ ভিডিঅ' আপলোড কৰিম। কিন্তু এয়া নহয় যে কোনো এটা পাৰ্টিকুলাৰ বিষয়ৰ ওপৰত ব্লগিং কৰিম, কোনোবা ডেইলি ফেমিলি ব্লগিং, কোনো ডেইলি লাইফষ্টাইলৰ ওপৰত ব্লগিং। যিহেতু মই অসমৰ বাহিৰত থাকোঁ, প্ৰায়ভাগ সময় ঘূৰি ফুৰোঁ অসমৰ বাহিৰৰ ভাৰতৰ বিভিন্ন ৰাজ্যত ইফালৰ পৰা সিফাল কৰি। চ' মই বহুতো ভাল ভাল জেগা এক্সপ্ল'ৰ কৰিব পাওঁ সুবিধা। সেইকাৰণে মই ভাবোঁ এই মেমৰিজবোৰ যেন এটা ভাল জেগাত থকা উচিত। সেইকাৰণে মই ভাবোঁ মোৰ মেমৰি কাৰ্ডত থকাতকৈ মেমৰিসমূহ ইউটিউবত যদি মই শ্বেয়াৰ কৰোঁ, আপোনালোকেও চাব পাৰিব আৰু ভাল ভাল আপোনালোকেও জেগা দেখা পাব। আৰু ভাল ভাল ভিডিঅ' অকল জেগাৰ বুলি নহয়, মোৰ ডেইলি লাইফৰো হ'ব পাৰে, মোৰ ফেমিলিও হ'ব পাৰে, যিকোনো এটচেট্ৰা। চ' আশা কৰিলোঁ ইন ফিউচাৰত এই চেনেলটোত মই যিবোৰ ব্লগিং কৰিম, ব্লগ ভিডিঅ' আপলোড কৰিম, আপোনালোকে সকলোৱে চাব আৰু যেন ভাল পাব আৰু মোক যেন উৎসাহ জনাই চেনেলটোত গৈ ছাবস্ক্ৰাইব কৰি দিব, আগলৈও যাতে মই ভাল ভাল ভিডিঅ' আপোনালোকৰ আগত পৰিদৰ্শন কৰিব পাৰোঁ। আৰু ব্লগিং মানে এনে নহয় যে মই ব্লগিং জানো কৰিবলৈ, এক্সপিৰিয়েঞ্চ আছে বহুত বছৰৰ ডিম্পু দাহঁতৰ দৰে, এনে নহয়। মই ব্লগিঙৰ জ্ঞান একেবাৰে শূন্য, লগতে ভিডিঅ' এনেকৈ কেমেৰাৰ সন্মুখত অহাৰ প্ৰেক্টিছো একেবাৰেই নাই। সেইকাৰণে মই ফিউচাৰত দিয়া ভিডিঅ'সমূহত ভুল শুদ্ধ হ'ব পাৰে, এডিটিং ভুল হ'ব পাৰে, সেই সকলো যেন আপোনালোকসকলে আওকাণ কৰি মোক মাফ কৰি দিয়ে আৰু ভিডিঅ'সমূহ চাই, যিহেতু মই ভাল ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম। আৰু ডে বাই ডে যেতিয়া ভিডিঅ' দিম, আপোনালোকে যেতিয়া মৰম দিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, মই উৎসাহ পাম আৰু বহুত শিকিবলৈ পাম আৰু ভাল ভিডিঅ' কেনেকৈ দিয়ে আৰু কেনেকৈ ভাল ব্লগ কৰে আপোনালোকৰ আগত কেনেকৈ ভাল ভাল ভিডিঅ'সমূহ পৰিদৰ্শন কৰিব পাৰোঁ, সেই সকলো এক্সপিৰিয়েঞ্চ পাম। আজি এই ভিডিঅ'টো বহুত দিনৰ চেষ্টাৰ মূৰত এনেকৈ মই ক'ব পাৰিছোঁ সন্মুখত, কেমেৰাৰ সন্মুখত, বিকজ ভাবি থাকোঁ আগৰ পৰাই ব্লগিং কৰিম মোবাইলৰ সন্মুখত এনেকৈ বেলেগক দেখি। চ' কিন্তু পৰা নাছিলোঁ, কিন্তু কিয়নো প্ৰেক্টিচ নাই তেনেদৰে মোক কথা কোৱা কেমেৰাৰ সন্মুখত। তো আজি বহুত কষ্ট আৰু প্ৰেক্টিচ কৰি আজি কেমেৰাৰ সন্মুখত এনেকৈ বহিছোঁ আপোনালোকক জাষ্ট 4-5 মিনিট কথা ক'বলৈ। চ' ইয়াতো যদি কিবা ভুল হয় আপোনালোকে যেন আশা কৰিলোঁ মাফ কৰি দিব আৰু এই ভিডিঅ'টো চাই আৰু ভিডিঅ'টোৰ যোগেদি মোৰ চেনেলটোত গৈ নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াতে এটা কথা কৈ যাওঁ, মই মোৰ অন্য এটা চেনেল আছে যাৰ নাম হৈছে ফিট আছাম। তাত মই নতুনকৈ আগৰ চেনেল যদিও মই নতুনকৈ ষ্টাৰ্ট কৰা হয়, কাৰণ তাত মই যিহেতু ফিটনেছৰ লগত ওপৰতভাৱে জড়িত হৈ থাকোঁ দৈনন্দিন জীৱনত কম বেছি পৰিমাণে হ'লেও। চ' মই তাত ফিটনেছৰ এটা দুটা ভিডিঅ' আপলোড কৰিছোঁ আৰু মই ভাবিছোঁ মনতে মাৰ্চ মাহৰ পৰা ভালদৰে সেই চেনেলটো ৰান কৰিম। লগতে এইটো চেনেলত মই ডেইলি ব্লগিং এটা দুটা যি ভাল ভাল জেগাৰ কণ্টেণ্ট পালে মই ভিডিঅ' আপলোড কৰিম আৰু সেই চেনেলটো আপোনালোকে চেক আউট কৰিব পাৰে। ডেছক্ৰিপশ্যনত তাৰ লিংক দিছোঁ মই, তাত গৈ আপোনালোকে যোনসকলে ফিটনেছ ফ্ৰিক, যোনসকলে ফিটনেছৰ ওপৰত ইণ্টাৰেষ্ট আছে, গুৰুত্ব দিয়ে, ভাল ফিটনেছ পাবলৈ বিচাৰে, সকলো ধৰণৰ টিপছ এভেইলেবল হ'ব। মই ট্ৰাই কৰিম মোৰ বেষ্ট দিবলৈ। চ' গাইজ, আশা কৰিলোঁ আপোনালোকে মোৰ চেনেলটো চাব, দুটা চেনেলেই, আৰু মোক আগুৱাই লৈ যাব। মোৰ এই চেনেলটোত প্ৰথম ভিডিঅ' আহিব 2-3 দিনৰ পিছত। আশা কৰোঁ সকলোৱে চাব আৰু যোনসকলে এতিয়ালৈকে মোৰ ফিটনেছ আছাম চেনেলটো চোৱা নাই, তাত গৈ যেন চেনেলটো চাই ভিডিঅ'বোৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ে লগতে এইটো চেনেলৰ লগতে। আৰু তেতিয়ালৈকে সকলোকে টাটা, বাই বাই, ষ্টে টিউন উইথ মি, জয় অসম।